মোৰ আগৰ ভিডিঅ'ত কেনেকৈ ফাৰ্মখন শেষ হৈ গ'ল বুলি কৈছিলোঁ, কি কাৰণে হৈছিলে, কেনেকৈ বেমাৰ লাগিছিলে, কি হৈছিলে, কি কৰিছিলোঁ, চব বিষয়ে এটা ভিডিঅ' দিয়া আছিলে। আৰু তাৰপিছত মই ফাৰ্মখন একেবাৰে মোৰ এটাও মুৰ্গী বাচি নাথাকিলে। তাত মই B9040 স্প্ৰে' কৰিলোঁ কেইদিনমান। কৰাৰ পিছত টাৰ্কি যি আছিলে, মুৰ্গী যি আছিলে, চব গঁৰালত স্প্ৰে' কৰিলোঁ। কৰাৰ পিছত কেইদিনমান থাকিব দি খালী গঁৰালবিলাক তেনেকৈ থাকিব দিলোঁ। তাৰপিছত এতিয়া মই দুজনী মাইকী কুকুৰা আনিলোঁ। দুইজনীয়ে বৰ্তমান কণী পাৰি থকা মাইকী কুকুৰা। ইহঁতক মই কিনি আনিছোঁ আৰু লগতে পোৱালি দুটাও আনিছোঁ। কাৰণ ভাইৰাছ হৈ আছে গোটেই বাৰীখনতে, গঁৰালতে। যদি বেছিকৈ মুৰ্গী আনি মই ভৰাই দিওঁ, আকৌ যদি ইহঁতৰ গাতো বেমাৰ লাগি যায়, তেতিয়া মৰি গ'লে যথেষ্ট লছ হ'ব। সেইকাৰণে দুজনীমান আনি চাইছোঁ কি হয়। আৰু যদি আপোনালোকৰ ফাৰ্মত কেনেবাকৈ কোনো বেমাৰৰ লক্ষণ দিয়ে, ধৰক সৰু সুৰা CRD বা পায়খানা কিবা কিবি বেয়া হোৱা এনেকুৱা ধৰণৰবিলাকত আপোনালোকে মেডিচিন দি ট্ৰিটমেণ্ট কৰিব পাৰে। তেতিয়া ধৰক 2-4টা মুৰ্গী মৰাৰ পিছত ভাল হৈ যায়, ৰিকভাৰী হৈ যায়। কিন্তু ৰাণীখেত বা গাম্বৰু ধৰণৰ বেমাৰবিলাক লাগিলে কোনো ট্ৰিটমেণ্ট কৰি লাভ নাই। কাৰণ এটাৰ পিছত এটাকৈ মুৰ্গীৰ গাত বেমাৰ লাগি পূৰা ফাৰ্ম খালী হৈ যাব। সেইটো কাৰণে পৰাপক্ষত আপোনালোকে সেনেকুৱা ধৰণৰ বেমাৰ যদি লাগে, গম পায় লগে লগে যিমান পাৰে মুৰ্গীখিনি বিকি লছ হোৱাৰ পৰা কমচে কম বাচিব। বিকি দিয়াটোৱে বেষ্ট। সেইটো কাৰণে। আৰু এয়া মোৰ পোৱালি, এইখিনি সেই বেমাৰ লাগি থাকোঁতে ওলাইছিলে। এইখিনিৰ বয়স বৰ্তমান আজিৰ দিনত 20 দিনমান হৈছে। এইকেইটাক মই কোনো ভেকচিন কৰিবই নাপালোঁ। এটাও ভেকচিন কৰা নহ'ল। আৰু এনেকুৱা বেমাৰ যদি লাগি থাকে ফাৰ্মত, কোনো ভেকচিন কৰিবও নালাগে। সেইটো কাৰণে আজিলৈকে 20 দিনলৈকে এটাও ভেকচিন কৰা নহ'ল। আৰু এই পোৱালিকেইটাৰ বয়স 26-27 দিনমান হৈছিলে। ইহঁতক মাত্ৰ মই F1 প্ৰথম ভেকচিনটো কৰিলোঁ। কৰাৰ পিছত ইহঁতক মই এনেকৈ ৰাখিছোঁ। ইহঁতক একদম পূৰা কোনো বতাহ চতাহ লাগিব দিয়া নাই। থাৰ্ম'কল বক্সতে এনেকৈ বৰ্ডিং কৰি ৰাখিছোঁ, যাতে বাহিৰত থকা বেমাৰ বীজাণুৱে ইহঁতক আক্ৰমণ কৰিব নোৱাৰে। এতিয়া চাওঁ কি হয়। ইহঁতক ভেকচিন নিদিয়াকৈয়ে ভাবিছোঁ প্ৰতিপাল কৰিম। কাৰণ ভেকচিন দিয়াৰ পিছতো বহুত মুৰ্গী মৰি গ'ল, লছ হৈ গ'ল। আৰু ইয়াৰ মেচিনত সেই যিখিনি মুৰ্গী মৰি গ'ল, সিহঁতে কণী পৰা এই কণীবিলাক মেচিনত দি ৰাখিছোঁ। সিহঁতৰ আজি 15 দিনমান হৈছে, পোৱালি ওলাবগৈ লাগে। তাৰপিছত আকৌ নতুনকৈ আৰম্ভ কৰিম। যিহেতু চাওঁ কি হয়। যথেষ্টখিনি ক্ষতি হ'ল, তথাপিও হাৰ মনা নাই। এনেকৈ মই আকৌ ফাৰ্মিঙৰ বাবে, সৰু ফাৰ্মখনৰ বাবে এনেকৈ কাম কৰি আছোঁ। আৰু আশা কৰিছোঁ ভাল হ'ব বুলি ফল। আৰু এইফালে মোৰ যিকেইটা মই আগৰ ভিডিঅ'ত আপোনালোকে দেখিলে গম পাব, 2টা মাস্কবি ডাক আনিছিলোঁ, মাইকী মতা এহাল। ইহঁতৰ প্ৰায় মোৰ ঘৰতে 1.5-2 মাহমান হৈ গ'ল। আৰু 1-1.5 মাহৰ পিছত হয়তো ইহঁতি কণী পাৰিব। কণী পাৰিলে ইহঁতৰ পোৱালি উৎপাদন কৰিম ঘৰতে। এতিয়া ইহঁতৰ ৱেট ধুনীয়া আহিছে। মতাটো প্ৰায় 3 কেজি ওচৰা-ওচৰি হৈ গৈছে। মাইকীজনী 2 কেজি ওপৰে হৈ গ'ল, 2.5 কেজি ওচৰা-ওচৰি হ'ব। আৰু মই পাতিহাঁহ পুহি যথেষ্ট লছ হ'ল। মোৰ আগৰ ভিডিঅ' এটাত দিছিলোঁ কেনেকৈ কি হ'ল। বাহিৰৰ পৰা পোৱালি আনিলে মানে মিক্স পোৱালি দি দিয়ে, যথেষ্ট লছ হৈ যায়। আৰু পিয়ৰ লোকেল পাতিহাঁহ বুলি কয়, মোক এইবোৰ মিক্স পোৱালি দি দিলে, যথেষ্ট লছ হ'ল হাঁহ পুহি। এইবাৰ ভাবিছোঁ পাতিহাঁহো এহাল ঘৰতে আনি থম এনেধৰণে। তেহেঁতৰ পৰা যি কণী প্ৰডাকশ্যন হ'ব, তাৰ পৰাই পোৱালি উৎপাদন কৰিম আৰু লাহে লাহে পাৰিলে বঢ়াম। আৰু বাহিৰৰ পৰা পোৱালি অনাটো বাদেই দিছোঁ। আৰু ধৰক কেতিয়াবা টাৰ্কি যেনেকৈ মোৰ শেষ হৈ গ'ল, টাৰ্কি পোৱালি হয়তো মই বাহিৰৰ পৰা আনিব পাৰোঁ অৰ্ডাৰ কৰি কেইটামান। বাকী যি লোকেল মুৰ্গী ঘৰতে মই এতিয়া যেনেকৈ মুৰ্গী 2জনী আনিলোঁ, আৰু দুদিনমান যদি সিহঁতি ঠিকে থাকে, লোকেল ভাল মতা কুকুৰা এটা আনি ঘৰতে পোৱালি প্ৰডাকশ্যনৰ বাবে ৰাখিম বুলি ভাবিছোঁ।